হাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি গৈ আছোঁ মানে বোকাখাট কাকচাং গৈ আছোঁ আৰু আপোনালোকক দেখাবলৈ গৈ আছোঁ কাকচাঙৰ এতিয়া বৰ্তমান পৰিস্থিতি দেখাম আপোনালোক। আৰু বহুতেই ভাল প্লেচ হয়, বহুতেই সুন্দৰ জেগা হয়, আপোনালোকক দেখাবৰ কাৰণে গৈ আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আপোনালোকে। বলক আৰম্ভ কৰোঁ। গাইজ এইফালে দেখিছে বৰ্তমান এয়া নুমলীগড় দলঙৰ কাম চলি আছে, যিখন নতুনকৈ সাজিছে মানে বৰ্তমান নিৰ্মাণ কৰি আছে। সেইখন এতিয়া বৰ্তমান এয়া দেখিছে বনাই আছে আৰু আমি এতিয়া পুৰণা নুমলীগড় দলঙেদিয়ে যাত্ৰা কৰি আছোঁ। চলো গাইজ আমি গৈ আছোঁ ডিফুৰ। আমি এতিয়া কি তেল ভৰাম এই আগত ল'ব দিব কেলে দিব। ডিপুৰ পৰা ওলাই আহিলোঁ, তেলটো ভৰাই ল'লোঁ। এতিয়া আমাৰ টেনশ্যন নাই আৰু আমি য'লৈ নহওক তলৈ যাব পাৰোঁ। এতিয়া মানে কি আৰু ন' টেনশ্যন, আমি গৈ আছোঁ আৰু এতিয়া গাইজ আমি ফাইনেলি বোকাখাটত পালোঁহি। আৰু মানে কি হ'ল, আগত MBI বহি আছিলে আৰু দেখা নাছিলোঁ, ফটোকে দেখি পালোঁ, বাইকখন ভৰাই পিনি আমি গুচি আহিলোঁ। ভালে বাছিলোঁ, ৰাস্তা ঘূৰি যি সোমাই আহিছোঁ, ভালে বাছিলোঁ। পইচা ইমান অনা নাই। আমি পাই গ'লোঁ বোকাখাটত ৰোহান মই আৰু এইফালে ভাইটিহঁতৰ গাড়ীখন আছে, এইখনতে সিহঁতে যাব, আমি স্কুটিত যাম। আৰু এতিয়া বাহঁতৰ ঘৰলৈ যাওঁ আৰু বাহঁতৰ ঘৰত ভিনিয়াতে আছে, সিহঁতক দেখাব মানে প্ৰথম আহিছে শিৱসাগৰৰ পৰা। আৰু আমি তেতিয়া বাইদেউহঁতৰ ঘৰলৈ যাওঁ ভিতৰলৈ। ফাইনেলি পাই গ'লোঁ আমি এতিয়া আছে। হাই আমি ৰোহান মই এতিয়া স্কুটিতে আহি আছোঁ আৰু ভাইটিহঁতে মানে কি হয় পাছত এল্ট'খন দেখিছে, সিহঁতে এল্ট'ত আহিছে, স্কুটিতে আহিছোঁ আৰু সিহঁতে মানে গাড়ীত আহি আছে। আৰু আমি এতিয়া গৈ আছোঁ, আপোনালোকক দেখাই দিছোঁ। আমি বৰ্তমান কাকচাং পাবহি হ'লোঁ, পাহাৰ দেখাই দিছোঁ, এইটো পাহাৰ দেখিছে, আমি তালৈ যাব লাগিব। এইফালে আমি পাব হৈছোঁ আৰু বেছি দূৰ নাই মানে। কি ধুনীয়া ৰাস্তা, কি ধুনীয়া পৰিৱেশ, আল্টিমেট জেগা আৰু এইবিলাক ইমান ধুনীয়া কাকচাং। সঁচাকৈ গাইজ বহুতেই ভাল লাগিছে আহি পিনি। আমি ডেভিডে মই কলেজৰ দিনতে আহিছিলোঁ, আমাৰ আজি আহিছোঁ। মিনিমাম 4-5 বছৰ হৈ গ'ল, 5 বছৰ হৈ গ'ল আমি অহা নাই। ফাৰ্ষ্ট ইয়াৰ প্ৰথম কলেজত এডমিশ্যন লৈছোঁ, সেইদিনাখনে আহিছোঁ। ফাৰ্ষ্ট ডেতে অহা আৰু আজি প্ৰথম আকৌ আহিছোঁ। চাৰিওপিনে বাগান বাগান বাগান। আহিবা দেই সকলোৱে কাকচাঙলৈ। আমি ফাইনেলি একদম ওচৰ চাপিছোঁ আৰু কাকচাঙৰ এইফালে দেখিছে এইটো পাহাৰ, কি সুন্দৰ পাহাৰ, বঢ়িয়া গাইজ, সঁচাকৈ বহুত ভাল লাগিছে। বহুত দিনৰ পৰা মানে প্লেনিং আছিলে আহিম বুলি, আজি মানে ফাইনেলি আহিলোঁ আৰু সঁচাকৈ বহুতেই ভাল লাগিছে। অ'হো গাইজ সঁচাকৈ চাওক, একদম আল্টিমেট আৰু কিতনা গাড়ী গাইজ। আমি এয়া দেখিছে টিকেট লৈ লৈছোঁ আৰু আপোনালোকে আহিলেও এইফালে ফাৰ্ষ্ট টাইম টিকেট ল'ব লাগিব। স্কুটিৰ নাম্বাৰটো স্কুটি কিমান ক'লেতো 30 টকা, দামটো বহুত ভাল লাগে। আমি এইফালে টিকেট লৈ আছোঁ, ইয়াত টিকেট ল'ব লাগিব আপোনালোকে আহিলে। চাওক কি ধুনীয়া ইয়াত দলং বনাই থৈ দিছে আৰু এইফালে পানী চাওক, আমি ইয়াত পানী মাজেদিয়ে যাব লাগিব স্কুটি চলাই এয়া দেখিছে। একদম পূৰা চশমা লগাই লৈছোঁ আৰু কাৰণ ৰ'দটো দিছে বেছি, চকুত পূৰা ধৰিছে মানে, সেইকাৰণে চশমাযোৰ লগাই ল'লোঁ। আৰু এইফালে পিঠিত কেমেৰাটো লৈ লৈছোঁ আৰু গৈ আছোঁ। বলক আপোনালোকক দেখাম। বৰ্তমানলৈকে আমি পোৱাগৈ নাই, আমি গৈ আছোঁ খোজকাঢ়ি। আপোনালোকে চাওক, আপোনালোকক দেখাই দিয়া নাই আমি কোন আহিছোঁ। এইফালে দেখিছে কনক আহিছে আৰু এইফালে ভাইটি, এইফালে ৰোহান আৰু এই বেক চাইডেদি আহিছে বা আৰু হিন্দু আহিছে। আমি গৈ আছোঁ গোটেইকেইটাই খোজকাঢ়ি আৰু কাৰণ ইয়ালৈকেতো বাইক আনিব নোৱাৰে, গাড়ী আনিব নোৱাৰে, পাৰ্কিঙত ৰাখি থৈ আহিছোঁ। আমি গৈ আছোঁ আৰু খোজকাঢ়ি। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ। বেক কেমেৰা দি দেখাই দিছোঁ আপোনালোকক। এয়াই হ'ল কাকচাঙৰ কিছুমান ভাল দৃশ্য দেখাই দিছোঁ। এইবিলাক গছ, এইফালে গছ আৰু আমি গৈ আছোঁ মাজতে ৰাস্তা, আৰু কিমান ওখ কিমান ডাঙৰ পাহাৰ গাইজ। সঁচাকৈ আজি 5 বছৰৰ মূৰত আহি
সঁচাকৈ বহুত সলনি হ'ল, বহুতেই মানে সুবিধাজনক হ'ল। আৰু আগত আমি যেতিয়া আহিছিলোঁ আছিলে বোকা আছিলে, আহিবলৈ মানে দিগদাৰ, পূৰা দিগদাৰ হয়। আৰু এতিয়া চাওক এই আৰে চাওক গাইজ কিমান চেঞ্জ হ'ল না। যদি আহে লগৰ লগত আহিব, 2-3টাৰ লগত আহিব, তেতিয়া মানে টেনশ্যন নাই। এইবিলাক চাওক ইমান জংঘলৰ মাজেদি আমি গৈ আছোঁ হয়, কিন্তু ইমান জংঘলো নহয়। কিন্তু যেতিয়া যিজন মানুহে অকলে আহিব তেতিয়া নিজকে অনুভৱ কৰিব যে এইখন এখন জংঘলে, মানে মানুহ ইমান লগ পোৱা নাযায়। সেইকাৰণে আহিলে লগৰ লগত আহিব, তেতিয়া মানে অলপমান একদম এনজয় ফিলিং কৰিব মানে লগৰ লগত যেতিয়া আহিব। মোৰ গতে আহিব লগৰ লগত। আৰু ফাৰ্ষ্ট টাইম আমাৰ ভিনদেউহঁতে আহিছে শিৱসাগৰৰ পৰা, দেখাবলৈ আহিছোঁ সিহঁতক। আৰু এইফালে চাওক কিমান দেৰি মূৰত এয়া মানুহ লগ পাইছোঁ, মানে একদম মানুহ মাজে মাজে খুব কমেই লগ পোৱা যায়। আৰু এইফালে দলং আছে, আমিতো জোতা পিন্ধি আছোঁ, এইফালে পানী দি যাব নোৱাৰোঁ, সেই গতিকে আমি দলঙে দি যাম। গাইজ আমি মানে যিমান ওপৰলৈ গৈ আছোঁ তিমান মানে কি হয়, বেলিটোৱে চকুত ধৰি আছে, মানে একদম দিগদাৰ লগাইছে বেলিটোৱে। আৰু আমি এয়া গৈ আছোঁ এতিয়া ওপৰলৈ গৈ আছোঁ, মানে আমি এয়া পাবলৈ হ'লোঁ, আপোনালোকক দেখাই দিছোঁ। আৰু হা গাইজ বহুতেই কষ্ট, ইমান মামুলি কথা নাই হৈছে না, একদম পূৰা কষ্ট হৈছে। আৰু আহি একদম ভাগৰ লাগ গৈছে গাইজ। ঐ আহি পিনি কেনেকৈ লাগছে? ভালে লাগিছে কিন্তু বহুতেই ভালে লাগিছে, কি কবি আৰু। গাইজ কিবা এটা চাবলৈ হ'লে, মনটো এনজয় কৰিবলৈ হ'লে অকণমান কষ্টৰ মাজতে যাব লাগিব না। যেতিয়া মানে যিকোনো এটা ভাল ফল পাব তেতিয়া একদম পূৰা ভাল লাগি যাব মনটো। গাইজ একদম পূৰা ভাল লাগি গৈছে। এইফালে একদম গাগল চাগল পিন্ধি আজি দাও ভাই একদম পূৰা ৰং বয় হৈ আছোঁ। গাইজ সেয়া আমি দোকানত সোমাই আছোঁ, আৰু বস্তুকে নাই খুচৰা মোৰ চাইডত দোকান পাবলৈ নাই, সেইকাৰণে আমি লৈ লৈছোঁ এয়া বস্তু বজাৰ কৰি। এইটো কেইটকা? 10 টকা। এইটো কেইটকা? গাইজ চাওক কি ধুনীয়া পৰিৱেশ, সঁচাকৈ গৈছোঁ গাইজ। একদম ইয়ালৈ আহিলে যাব মন নাযাব, মানে কি ধুনীয়া চাওক। আমি মানে কি যেতিয়া আহিছিলোঁ 4 বছৰ আগত এনেকৈ মানে এইবিলাক দলং নাছিলেই, আমি এইফালে দিয়ে আহিছিলোঁ, এই শিলৰ ওপৰে আমি গৈছিলোঁ। আৰু এতিয়া চাওক কিমানখিনি সুবিধা হৈ গ'ল, মানে আহিবলৈ ইমান কষ্ট নাই আৰু। গাইজ এইবিলাক চাওক কিমান ডাঙৰ ডাঙৰ পাথৰ চাওক, এইটো চাওক, এইটো ৰাস্তা চিৰি একদম পূৰা ওপৰত দি যাব পাৰে। আমি ফাইনেলি পাই গ'লোঁ, আপোনালোকক দেখা দিছোঁ। পাই গ'লোঁ আজি, আৰু বহুত দিনৰ মূৰত আহিলোঁ যেতিয়া পাই গ'লোহি। এয়া আপোনালোকে দেখিছে মোৰ বেক চাইডে আছে, একদম পূৰা গৰম। ৱাও গাইজ চাওক কি ধুনীয়া, আল্টিমেট প্লেচ। আৰু গাইজ এইফালেদি যাব পাৰে, যাওঁ বুলি ক'লে। গাইজ চাওক আপোনালোকে দেখাবলৈ আহিছিলোঁ ইমান কষ্টত, আজি দেখাই দিলোঁ। চাওক গাইজ কেনেকুৱা লাগিছে ক'ব, আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গাইজ এয়াহে কাকৌচাং, আৰু আপোনালোকক যিবিলাক দেখাইছোঁ এয়াহে। আৰু চাওক এইবিলাক কি সুন্দৰ। গাইজ এইফালে পূৰা একদম এই দুজনে পূৰা ফটো উঠাত লাগি আছে আৰু দেই, একদম পূৰা ফটো, এইফালে পূৰা ফটো। গাইজ আপোনালোকক যিটো দেখাবলৈ আহিছিলোঁ এইটোৱে হয়, চাই লওক এয়া। আৰু সঁচাকৈ বহুতে একদম সুন্দৰ। আৰু এয়া হ'ল কাকৰচাং, আপোনালোকে আহিব পাৰে যদি আহিব বিচাৰে। ভিডিঅ'টো আজিলৈ ইমানতে ৰাখিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ